घहपुर हालामाव सनानि नाव हमदों। बिश्वनाथ जिल्लानि घहपुराव पुलिसा सा-9 नंखाय सनानि नाव फाननो नागिरनाय सुबुंफोरखौ खायो। बिनिनो सा-8खौ हमनो हायो। सा-8आ झारखान्थि होनना सिनायथि मोननाय जादों। घहपुराव थांनाय अक्ट' 18/10/2021 खालि सनाखौ फाननो फैनाय समाव हमनाय जायो। सनानि गासै बेसेनखौ 7 लाखनि होनना मिथिनो मोननाय जादों। धनन्जय सखिया थकबारिनि थागिबि न'आव हमनाय जादों होननानै फोरमायदों। हमजानाय सुबुंफोरनि मुं: विजय कुमार महंत, अरुण कुमार, मुन्ना कुमार, दीपेश कुमार, रोशन कुमार, अमित कुमार, मुशीद अंसारी। खौरां दैथायगिरि गुथाल नार्जारी। ঘটনাটো আমি খবৰ পাইছিলোঁ যে টকৌবাৰীৰ পৰা মানুহ এজন চন্দ্ৰমাৰীৰ পৰা কোনোবাই উঠাই নিছে গাড়ী। তাৰপিছত আমি খবৰ পালোঁ অলপ পিছতে এই ফালনিবাৰী আউটপোষ্টৰ পৰা খবৰ আহিল যে এনেকৈ গাড়ীখনত এজন মানুহ 7জন মানুহে গাড়ীত উঠাই লৈ গৈছে। খবৰ ফলত আমি তেওঁলোকক উদ্ধাৰ কৰি আনিলোঁ কালি ৰাতি। আজি পুৱা পাইছোঁ। আহি এতিয়া সোধ-পোছ কৰিলত তেওঁলোকৰ নকল সোণৰ লগত জড়িত বুলি গম পাইছোঁ, ব্যৱসায়ৰ লগত। আৰু তেওঁলোকৰ পৰা এটা সোণৰ নাও এখন ৰিকভাৰ কৰা হৈছে। এটা ৱেইটটো কৰা হোৱা নাই, মোটামুটি 1.5 কেজিৰ ভিতৰত হ'ব। কিন্তু এই টকৌবাৰীতে হৈছে, ইহঁতে প্ৰায় 7 লাখৰ ভিতৰত হৈছে বুলি কৈছে বস্তুটো। এতিয়া আমি তদন্ত কৰিলে সঠিকটো গম পাম। এতিয়া এই মানুহকেইজন ক'ৰ পৰা আছিলে যিকেইজন ধৰিছে? এইজন প্ৰায় ঝাৰখণ্ড, এজন কোচবিহাৰ, প্ৰায় ঝাৰখণ্ডৰ এজন ৰাঁচী আছে ন। সোণৰ নাও কিনিবলৈ আহিছিলে। হয়, এতিয়া সোণৰ কেনেকৈ ক'ত কি হেৰি পাইছা নাজানো আৰু বস্তুটো এতিয়া ওলাবহে সোধ-পোছত। এতিয়ালৈকে আমি পোৱা নাই। আজি ৰাতিপুৱা আনিছোঁহে সিহঁতক। এতিয়া সোধ-পোছ কৰা হ'ব সিহঁতক। এতিয়া পোৱা হৈছে। বাকী কি বস্তু উদ্ধাৰ হৈছে? আৰু বাকী তেওঁলোকৰ মোবাইল কেইটামান আছে, তেওঁলোকৰ পাৰ্চনেল মোবাইলে বাৰু এইকেইটা। তাৰপিছতে নাওখনে পোৱাইছে বাকী। আৰু গাড়ী এখন আছে, যিখন গাড়ীত তেওঁলোকে কোচবিহাৰৰ পৰা ভাড়াত আনিছোঁ বুলি কৈছে।